হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ নতুন এটা ব্লগলৈ আকৌ পুনৰ স্বাগতম জনাইছোঁ। আগৰ ব্লগটো চাগে আপোনালোকে দেখা পাইছে। তো আমি এতিয়া আছোঁ চেৰাপুঞ্জীৰ পৰা আমি আকৌ যাব ওলাইছোঁ এতিয়া। 7 ছিষ্টাৰ ফলছ আৰু কিবা কিবি এনেকুৱা আছে, প্ৰায় 5টামান স্পট আছে, সেইকেইটা আমি এক্সপ্ল'ৰ কৰিম। তো এতিয়া আমি যাব ওলাইছোঁ আমাৰ হোটেলৰ হোমষ্টেৰ পৰা। তো সকলোবোৰ ৰেডি, বাহঁত ওলাই মেলি ৰেডি, গাড়ী ওলাই কৰি পেলাই আমি এতিয়া যাব ষ্টাৰ্ট কৰিছোঁ। তো এয়া গাড়ী অলমষ্ট ৰেডি হৈছে। এয়া বৌ ৰিক চব ৰেডি গাড়ী যাবৰ কাৰণে। ভিনদেউ ৰেডি হৈছে, পিহুৱে ৰিলছ বনাই আছে। পলি এবাৰ হাই কৰি দিয়া, হাই এবাৰ বৌলে চাওক, বৌক কিন্তু সদায় ভাল লাগি আছে দেই মানুহজনী। তো আমি আছিলোঁ ইয়াতে, তো এতিয়া যাব ওলাইছোঁ, চেক আউট কৰিম আৰু ইয়াৰ পৰা। বা নিক ৰেডি। ভিনদেউ কি নাযায় আপুনি? বলব আহক আহক। ভাল লাগিছে। ভিনদেউ কেনেকুৱা লাগিছে আপোনাৰ? অঁ, ৰ'দ ওলাইছে, ৰ'দ চেৰাপুঞ্জীৰ ৰ'দ। অঁ এনে কৰি দিয়া। অঁ মজা দিছে। আমাৰ আছিলে হোমষ্টেটো এইটো। তো বাহিৰৰ ভিউটো চাওক এইটো। আমি এইফালে যাম এতিয়া, ইফালে গৈ এইটো চাইডে এনেকৈ যাব লাগে চেৰাপুঞ্জী, আৰু আমাৰ এইটো হোমষ্টে হয়, আৰু কি হোমষ্টে। কেতিয়াবা কোনোবা আহিলে আপোনালোক আহিব পাৰিব, ইয়াত ধুনীয়াকৈ থাকিব পাৰিব, ভাল। আমাৰ ৰাস্তাটো অকণমান খেলি মেলি হৈ গ'ল, আকৌ ইউটাৰ্ণ মাৰিবলগীয়া আছে। আমি পালোহি এতিয়া মেঘালয় NIT। চাওকচোন কেনেকুৱা ধুনীয়া ভিউটো। এতিয়া আমি আহি পালোহি ইক' পাৰ্ক। তো ফাৰ্ষ্ট ভিজিট কৰিছোঁ ইক' পাৰ্ক চেৰাপুঞ্জীত। তাৰপৰা আকৌ আমি যাম, বহুতকেইটা ফলছ আছে, সেইকেইটা ফলছত আমি ভিজিট কৰিব চেষ্টা কৰিম যিমানখিনি পাৰোঁ। এতিয়া বৰ্তমান ইক' পাৰ্ক পাইছোঁ। তো গাড়ী পাৰ্কিং কৰা হৈছে, ভিনদেউৱে পাৰ্কিং কৰিবলৈ আহিছে, গৈ আছোঁ। আৰু কেইটামান আছে, 7 ছিষ্টাৰ ফলছ আছে, তাৰপৰা আৰু 2টামান ফলছ আছে। আমি গোটেই লিষ্টটো লৈ লৈছোঁ, তো গৈ থাকিম আৰু। তো সেয়াই চাই গৈ থাকিব, ক'ত যাওঁ আমি। এইখন হৈছে ইক' পাৰ্ক। আমি সোমোৱা নাই এতিয়ালৈকে, সোমাম আৰু। ৰাইজ ইক' পাৰ্কৰ ভিতৰত সোমাইছে চাবৰ কাৰণে। বিৰাটেই ধুনীয়া ভিউটো, কুঁৱলী চাওক, গোটেই কুঁৱলীয়ে গোটেইখন আৱৰি ধৰিছে। এতিয়া 9:05 হৈছে, কিন্তু কুঁৱলী চাওক কিমান আছে কুঁৱলী। এইফালে খাব পাৰে ৰাইজে, কিবা কিবি খাওঁ বুলি ক'লে ভাত, ৰুটি, চাইনিজ আইটেমো পাব কিবা কিবি, ইয়াতে খাব পাৰে। আমি সুধিছিলোঁ, কিন্তু অলপ টাইম লাগিব বুলি কৈছে। তো সেয়াই আৰু, এইটোৱে গোটেই ভিউটো ইক' পাৰ্কৰ। আৰু এইফালেকে যাব পাৰে, বহুত ডাঙৰ পাৰ্কখন। এই জেগাটো দেখিছে নহয়, এই তালৈকে যাব পাৰে, তাৰ পৰা আৰু আগলৈ যাব পাৰে। এইটো মই জুম কৰি দেখাই দিছোঁ। বিৰাটেই ধুনীয়া ভিউটো, বহুত ভাল লাগিছে দেখি, আৰু বহুত ধুনীয়া এটা এক্সপিৰিয়েঞ্চ আৰু। চাওক পূৰা কুঁৱলী, এইটো চাইডেতো আৰু পূৰা কুঁৱলী, একো দেখা নাপায়, পূৰা ডাৱৰে আৱৰি আছে একদম, কুঁৱলী নধৰা হৈ আছে পূৰা। আৰু এইফালে খেলা বস্তু আছে, আৰু খেলিব পাৰে, কোনোবা খেলোঁ বুলি ক'লে সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে। আমি তল নামি অহাৰ লগে লগে এইটো ভিউটো একো দেখা নাপায়। তললৈ চাওকচোন কেনেকুৱা লাগিছে।
গোটেই কুঁৱলী নধৰা হৈছে। পানী পৰি আছে চাইডে। আৰু ইকো পাৰ্ক আৰু ইয়াতে পানী এইটো পুৰা মানে পানীটো এইটো চাইডৰ পৰা আহে, এইটো চাইডৰ পানী আহে। এইটো ব্ৰিজটো বাহঁত ইয়াতে আছে, ফটো উঠি আছে। পানী নাজাৰা দেখো। এয়া ৰাইজ ফটো উঠাত ব্যস্ত। ইকো পাৰ্কত এইটো এটা ৱাটাৰফলছ এটা আছে এইটো চাইডে। এইফালে এইটো পানীটো গৈ এইটো চাইডে গৈ ব্ৰিজখন আপোনালোকে দেখাইছিলোঁ অলপ আগত। সেইটো চাইডে পানীটো পৰেগৈ আৰু এইটো এটা ৱাটাৰফলছ মানে আৰু এইটো সিফালে এটা আছে, দুটা আছে। এইটো চাইডে এটা আছে আৰু এইটো এটা, দুটা। তো সেয়াই আছিলে ইকো পাৰ্ক। আৰু বাকী বেলেগ জেগা আছে, মই ভিজিট কৰি থাকিম, আপোনালোকে চাই গৈ থাকিব। এই পাপৰ, চিকেন, দাল, ভাত, চব্জি, পিঁয়াজ, নেমু। পাপৰ খাইছে বুলি কেনেকুৱা লাগিছে? ভালিছে নাই? চবেই খাইছে? বেয়া দিছে ৰাইজে। অঁ কোৱা কোৱা ভাল লাগিছে বুলি কোৱা। ভাল লাগিছে? অঁ হ'ব দিয়া। মাৰি দিয়া মোক মাৰি দিয়া। অঁ গুড বাই। মাউচামাই কেভি বুলি কয়। ইকো পাৰ্কৰ পৰা ওলাই পিনে আমি পালোঁ মাউচামাই কেভি। তো ইয়াতে চাওক, এইটো ভিউটো চাওক, বিৰাট ধুনীয়া। ইয়াতে আছে গাড়ী পাৰ্কিং কৰা হৈ আছে অলৰেডি। গাড়ী পাৰ্কিং ইয়াত কৰে। এইটো গেটটো ইয়াৰ পৰা ঠিক কৰিছোঁ। তাৰপৰা ইয়াৰ পৰা যাম এতিয়া লাষ্ট থাকে 7 ষ্টাৰ ফলছ। তাৰ আগতে কি পাওঁ সেইখিনি জেগা ভিজিট কৰিবলৈ ট্ৰাই কৰিম। মাউচামাই কেভি ৱেলকাম টু। মানুহবোৰ গৈ আছে চাবৰ কাৰণে, আমিও যাওঁ। বাহঁত গৈছে ওপৰলৈ উঠি পেলাই, মই যাম এতিয়া আৰু চাই থাওঁ। ওপৰফালে যাবলৈ বহুত ওপৰলৈ উঠিব লাগিব। ষ্টেপ আছে, চিৰি আছে। কেতিয়াবা আহোঁ বুলি ভাবে এইটো জেগা এক্সপ্ল'ৰ কৰিব পাৰিব। এতিয়া বহুতকেইটা জেগা আছে। কিন্তু ব'লা কি হ'ল? হেৰিও আছে নহয়, ইয়াত দুৰ্নীতি হয় বোলে, কয়লা কম আছে বুলি ভাবিছে। এইটো হৈছে মাউচামাই কেভি। মানুহবোৰ সোমাই গৈছে এটা গুহা টাইপ। বলক চব গৈ থাকক। বে ক'ত সোমাই আছো? ঐ ক'ত সোমাই আছো? লাভলি লাইটবোৰ জ্বলাই থৈছে। কবি আন্ধাৰ ভাই। এইফালে সোমাই যাব লাগে, লাইট চাইটবোৰ লগোৱা হৈ আছে।
বিৰাটে আন্ধাৰ আন্ধাৰ আছে কি লাইট আছে লাইট লাইট গৈ থাকিব লাইট আছে বোলো অঁ কি গুহা টাইপ ভাই ধুনীয়া এটা এক্সপিৰিয়েঞ্চ মজা নে হা পাৰিম কিয় ট্ৰাই কৰিব লাগিব ন ৰিক কেনেকুৱা অঁ আহি যাওক কেনেকুৱা মজা বহুত ভাল লাগিছে অলপ জেগা খালি জাষ্ট অলপ জেগা এইটো জেগা দি মানুহবোৰ সোমাই গৈ আছে চাওক আপোনালোকে এজনকে যোৱা একো নহয় আমাৰ সেই ভিন্ন গ'ল কেনেকুৱা লাগিছে দাদা একদম বিৰাট ভাল ভাল লাগিছে ক'ৰ পৰা আহিছে আপোনালোক গুৱাহাটীৰ পৰা আৰু কাৰো গাত নধৰিবা ধৰিলেহে দিগদাৰ মানুহৰ গাত নধৰিবা ধৰিলে মানে দিগদাৰ হৈ যায় গুহাৰ ভিতৰত সোমাই গৈ আছে ৰাইজ যাওক ক'ত সোমাই আছো ভাই এইটো পাৰ হৈ গ'লে কৃষ্ণপ্ৰভু ক'ত সোমাইছে কৃষ্ণ কোনোবা আহো বুলি যদি ভাবিছে ভালকে আহিব কালি আহক আহি যাওক এইটো এটা ডাঙৰ এটা হেৰি এটা আছে কৃষ্ণপ্ৰভু What an experience! Wow! এইটো চাওক ৰাইজ ওলাই আছে বিৰাট ধুনীয়া লাগিছে বিৰাট ধুনীয়া খালি অকণ কষ্ট হৈ আহিবৰ কাৰণে কিন্তু আপোনালোকে ট্ৰাই কৰিব পাৰে এবাৰ এইটো জেগা চেৰাপুঞ্জীলৈ আহিলে এইটো জেগা পায় বলো এইখিনি এটা ব্ৰিজৰ টাইপ এইফালে যাব লাগে ৱাও মজা লাগিল সঁচাই বহুত ভাল লাগিছে কেনেকুৱা বিহু ভাল লাগিছে लाइन देखो जाने के लिए लोगों का लाइन देखो वाह ये जगह साहब এইফালে উঠি যাওঁতে মানে এইটো আপোনাৰ এক্সিট পইণ্ট হয় এইটো চাইডে শেষ হয় আৰু এইটো ওপৰলৈকে ডেঞ্জাৰ খাতৰা অৱস্থা বেয়া গৈছে অৱস্থা পাৰিছেনে বিহু অঁ ঠিক আছে গৈ যাওক क्या जगह है ভালকে মানে শেষেই হোৱা নাই আহি আছো এইটো লাষ্ট পইণ্ট চাগে দেই তো চাই গৈ থাকিব ভালেই পাইছে চাগে আপোনালোকে যিমানখিনি পাৰিছোঁ মই দেখাবৰ কাৰণে ট্ৰাই কৰিছোঁ তাতে কি হৈছে নাজানো বাৰু
বহুত আন্ধাৰ হৈ কিন্তু লাইটবোৰ জ্বলোৱা হৈ আছে। ওপৰৰ পৰা চাই কি মজা লাগিছে ৰে। এইটো হৈছে এক্সিট পইণ্ট। আমি এতিয়া আহি পাই গ'লো, শেষ হ'ল আৰু শেষ হৈ গ'ল। বা বহুত খাতৰা জেগা হয়, কিন্তু আহি ভাল পাব আপোনালোকে। কিছুমান বস্তু এক্সপিৰিয়েঞ্চ ল'ব লাগে। তো এইটো বাহিৰৰ ভিউ আৰু এইটো হৈছে এক্সিট পইণ্ট। বহুত মজা লাগিল। এইটো হৈছে এক্সিট পইণ্ট। তো সেয়াই আৰু দুটামান জেগা আছে, যিমানখিনি পাৰোঁ মই দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। তো সেয়াই বাহঁতে কি কৰিলে, এয়া ড্ৰেছ পিন্ধি পেলাই ফটো উঠিবৰ কাৰণে। নিক, পিহু, ৰিক। এতিয়া আমি আহি পালোঁ ছেভেন ছিষ্টাৰ ফলছ। ছেভেন ছিষ্টাৰ ফলৰ এতিয়া ভিউ পইণ্টত আছোঁ। তো ইমান বহুত কুঁৱলী দেখা নাপায়। এইটো বৰ বৰষুণ দিব লাগিব। বৰষুণৰ বতৰতে বস্তুটো মানে ফলছকেইটা ওলায়। গোটেই 7টা যিটো ফলছ, সেই ফলছকেইটা মানে আপোনাৰ যেতিয়া বৰষুণ দিয়ে সেই বৰষুণৰ বতৰত ওলায়। কিন্তু এতিয়া বৰ্তমান পূৰা কুঁৱলী, একো দেখা নাপায়। মই তেওঁ যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখাবৰ কাৰণে। ইমান ভালকৈ দেখা নাপাব চাগে আপোনালোকে। তো সেয়াই এতিয়া আমি ইয়াতে ভিজিট কৰিছোঁ। আৰু আছে কেইটামান জেগা, যিমানখিনি পাৰোঁ আমি ভিজিট কৰিবলৈ ট্ৰাই কৰিম। এইটো কিন্তু ইমান এটা ভালকৈ দেখা নাপায়, পূৰা কুঁৱলী চাওঁগৈ এফালে। এতিয়া বৰষুণ দিব লাগিব। পূৰা কুঁৱলীৰ কাৰণে মানে একদম দেখা নাপায়, অলপো দেখা নাপায়। কিমান তলত আছে চাওক, একো দেখা নাই। পাহাৰ মানে অলপ আগলৈকে পাহাৰখনো আছিল দেখা, কিন্তু এতিয়া পাহাৰখন দেখা নাই, গোটেই কুঁৱলী নধৰা হৈছে। এইটোৱে হৈছে ছেভেন ছিষ্টাৰ ফলৰ ভিউ পইণ্টটো। এইটো ৰাস্তা, এইটো হৈছে ভিউ পইণ্টটো। সেয়াই আছিলে, আৰু চাই থাকিব ব্লগটো। আৰু গৈ আছোঁ আৰু কেইটামান জেগা। কি খাইছে আপোনালোকে? আনাৰস খাইছে। ইয়ালৈ এইটোতো মেইন আৰু শ্বিলঙৰ এইটো নাখালে খোৱাই নহয়। পাইনএপল মেইন। অঁ দেখাই দিয়ক আপুনি। মজা নে? এই মজা। আমাৰ বৌ হেৰিটো শুনিব দেই। ভিতৰৰ বস্তুখিনি বাহিৰত মানে ভিডিঅ' ফটো নদেলাওঁ, তো সেইটো কাৰণে ইয়াতে ভিতৰতে আহি বনাওঁ। এইটো চব বহুত ধুনীয়া হয়। এইটো এয়াৰফৰ্চৰ আমি ভিতৰত আছোঁ বৰ্তমান। বাহিৰত মানে কি কেমেৰা আৰু মানে ফটোগ্ৰাফী নট এলাউড, তো ভিতৰত কৰিব পাৰে। তো ভিতৰতে সেইকাৰণে মই ব্লগটো কৰিলোঁ, মানে বাহিৰত নিদিয়ে কাৰণে। ভিতৰটো কেনেকুৱা ধুনীয়া।
চাওকচোন ভিতৰখন ইমান ধুনীয়া, কিমান ধুনীয়া সজাই থৈছে। মাইলতে মানে কেনেকৈ এয়াৰপৰ্টটো মানে প্লেনটো কেনেকৈ চলায়, তো আমাৰ নিকে চলাই আছে চাওক। গেমিং এতিয়া মানে বস্তু গেমিঙৰ টাইপ সি এতিয়া চলাই আছে। স্যার টিভি স্ক্রিনত ওলাই থাকে। নিকে চলাই আছে। তেখেতলোকৰ এইবোৰ ড্ৰেছসমূহ হয়, এইটো ছামাৰ ড্ৰেছ অফিচাৰ। তাৰপৰা এইটো আছে গিফটেড বাই এয়াৰ মিচেল ৰেড বাই মাইৰন। ড্ৰেছিং হয় এইবোৰ তেখেতলোকৰ। এইটো হৈছে গান। ছিকিমৰ প্লেচকেইটাত হৈছে এইকেইটা গৈছোঁ, আপোনালোকে ব্লগ চাইছে চাগে মোৰ ব্লগকেইটাত। এই নাথুলা পাছ, তাৰপৰা ৰোপৱে, ত্ৰিপুৰা। আৰু সকলোকে ভাল লাগিল আমাৰ অসমৰ যিটো কালচাৰ হয়, আমাৰ যিটো বিহু নাচ, তাৰে মানে বিহু নাচনি আৰু ঢুলীয়া ধুনীয়াকৈ সজাই দিছে চব। এতিয়া আমি আহি পালোহি হোটেল ডাইৰেক্ট চেৰাপুঞ্জীৰ পৰা। আজি ইয়াতে ষ্টে' কৰিম, কৰি পেলাই কাইলৈ আমি আকৌ যাম, আকৌ কিবা কিবি প্লেন আছে। তো আজিলৈ এই ব্লগটো ইমানেই আছিলে। তো যদি ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো বাই বাই।